মইতো ভালে পাইছোঁ বাৰু বেয়া পোৱা নাই চাব কেনেকুৱা লাগিছে ক'ব Ladies and gentlemen, are you ready? So hello guys, welcome to my YouTube channel and my new video baby. So guys, গম পাইছে নতুন বছৰ আহিবলে হৈ গল টাইম আৰু এটো বছৰ যাবলে হৈ গল বাকি সবকে এডভান্স হ্যাপি নিউ ইয়াৰ আৰু মই ভিডিও সিডিও একেবাৰে দিব পৰা নাই আহি আছো আকৌ দি আছো কাইলে ঘৰ যাম চাগে ভিডিও পাই যাব আজি ভিডিওটো মানে কি হল আজি এটা মজা ৰেচিপি বনাম যোনটো কি অলপ শৰ্ট হ'ব চাই ভাল পাব মানে কিছুমানে হয়তো নেজানিবও পায় কিছুমানে হয়তো জানিও সো চেক কৰক কি বনাও কি নবনাও বাকি ভাইটিহেত গৈছে মানে দোকান হা বস্তু আনিবলে তাৰ পিছত আহিলক আপোনালোকক চেক কৰি আছো সসমাজো পিন্ধি আছো মানে অকমান লেভেল অনা বহুত দিন ভিডিও সিডিও বনোৱা নাই অলপ ভাল দেখুবা সো চাই লাও বাকি গাইস মানে কি হল বহুত দিন বহুতে জনাই আছে যে ভিডিও কেলে দিয়া নাই তহঁতৰ বলে এইবিলাক মোৰ ভাগৰ মানে ব্লগিং মানে কি কয় এটো আপোনাৰ বেলেগ ব্লগিংত থাকি মানে এটো খোৱা বোৱা এইবিলাকতে বেছি ভাল পাইছে কি ৰাইজে সো কি হল তহঁতৰ এইবিলাক দিবি আকৌ সো মানে আইছে ফোন ভাল লাগিছে আজি মানে হেবিলাকে ভাবি মেলি অকমান বলো ভিডিও এটা বনাই দিও নে কি আপোনালোকৰ কাৰণে সো একদম পুৰা ৰেচিপিটো মানে বেলেগ এটা মানে বস্তু নহয় বেলেগ এটা দেখি সব হয় নাম লাগে বেলেগ এটা হ'ব বাকি এৰি আহিলক লগ পাই আছো এৰকো ভাইটি আৰু কৃষ্ণ সবে মিছ কৰি আছে দেখিব আৰু গাইস লেচিয়াত মই জলি গৈ আছো লেচিয়া একদম পুৰা মজা হৈ আছে বুলি কোৱা হৈছো পুৰা ফুলনি মানে বাগিচা আৰু এফালে পুৰা হালধীয়া হালধীয়া হৈ আছে নে কি জুনে জুনে ভাবিছে লগ কৰিম বুলি কিছুমান আছে লগ কৰিম বুলি কৈ আছে আহি যাব লেচিয়া ধুনীয়া খানা চানা খাম নে কি গাইস একদম মজা লাগিব নতুন বছৰ লাষ্ট ডিসেম্বৰ সব পাৰ্টি কৰিব লাগে এটো বছৰ যেনেকে যাৰ লগত যি হল কিছুমান লগত হয়তো বহুত ভালো হৈছে বেয়াও হৈছে মানে এবিলাক ক'ব নেযাওঁ সব লাইফত থাকে হেবিলাক মোও হৈছে হেবিলাক সব পাহৰি নতুন এটা ইয়াৰ আহি আছে হেটো সবে আপোনাই ল'ব লাগে নে কি গাইস সবে হেটো মানে আনিব লাগে ধুনীয়াকে এনজয় কৰিব লাগে সব লাইফটো মানে ভাল হ'ব লাগে এই 2025 2024 টো বহুত ডেঞ্জাৰ গৈছে সব মও জানো হেটো আৰু গৈছে সো 2025 আহি আছে লগ পাম মজা লাগিব তো দেখিছে না চুলিখিনি এবাৰ ৰাখি দিছিলো চুলিখিনি বহুতে হৈ আছে কাটিবি বেয়া লাগিছে সো আপোনাক সুধিছো কেনেকুৱা লাগিছে তো চুলি বেয়া লাগিছে নিকো কবচোন আপোনালোকে যদি বেয়া লাগিছে বুলি কয় কাটি দিম চুলিখিনি নে কি মইতো ভালে পাইছো বেয়া পোৱা নাই চাব কেনেকুৱা লাগিছে ক'ব তো গাইস সেইটা আমাৰ মহাশয়কেইটা পাই গলি দেই ৰাতি হৈ গল পুৰা আহা কি লৈ আহিছা আহা খাব লাগে তো বজাৰৰ পৰা আহিলো আমি আজি 1 কিলো চিকেন লাইছো আজি 1 কিলো চিকেন খাম লগত মছলা আৰু চিজটা লাইছো হৈ গেল চিপস সো এইবিলাক চিপস খাই মেলি দেখাই আছো কি হয় কি নহয় বাকি চাই দাও সো গাইস মোৰ দিনৰ মত আমাৰ এজনে মাষ্টাৰ চেফ এফালে যোগালী পুৰা কামত লাগি আছে আৰু এফালে মানে আজি আমাৰ যোনটো স্পেশাল ৰেচিপি হ'ব দেখিছে নহয় তুমি ট্ৰাই কৰিছে নে আগত নাই কোৱা জনাব বহুতে ট্ৰাই কৰিছে আৰু বহুতে ট্ৰাই কৰা নাই আজি মানে আমাৰ একদম টিপটপ বনাব আমাৰ খাবলৈ মন গ'ল মানে আমি এটা ভিডিও দেখিলো আজি হা সো তাকে বোলো আজি আমিও ট্ৰাই কৰি চাওঁ কি হয় কি নহয় দখান দাবা বনাও খাই কেনেকুৱা লাগিলে সেইটো কম সো চাই লওঁ এতিয়া ই পুৰা এফালে তেল চেল লগাই দিছে মাৰি দিছে পিঁয়াজ লগাই দিছ নাই গুড চাই লওঁ সো এফালে ফাৰ্ষ্ট অফ অল বিলাহীটো গলাই লোৱা আছে মানে দেই এবাৰ আজি আমাৰ গ্ৰেভি হ'ব গ্ৰেভি মানে একদম পুৰা মানে ধাবাবিলাকতে দি আছে কেতিয়াবা ট্ৰাই কৰিছে চাগে এই ষ্টাইল হ'ব মানে তো টেষ্টটো এতিয়া কি হয় আৰু এফালে আমাৰ মছলা উলিয়াই আছে হে আজি আমি ধাবা বইছ ইয়া সো চেক কৰক আৰু আপোনালোকে ট্ৰাই কৰি চাব দেই আমি টেষ্টটো পাওঁ আছে এতিয়া ধাবা বইছ সো বাকি গাইস আমি মানে কাইলৈ ঘৰলৈ যাম তাৰপৰা দেখাই আছো লেচিয়া ভিউ ধুনীয়াকৈ দেই লেচিয়া ভিউটো মানে টিকটক আছে বুলি কৈছে আৰু তাতে মানে আজি অলপ জেঙৰ হৈ গৈছে বুলি কৈছে নিউজ অলপ ওলাই গৈছে ছোৱালী পুৰা ফাইট কিছুমানে এইটো পাইছে চাগে ভিডিঅ' চাই ডেঞ্জাৰ ফাইট ছোৱালীয়ে চুলি ধুই গটি পুৰা চচুৱা খাতৰা পাই দেখা দিব ভিডিঅ'টো অকমান দেখা দিব বহুতে পাইছে চাগে এইটো ভাইৰেল হৈ গৈছে যদি নাই পোৱা কমেণ্টত কৈ দিব মই ভিডিঅ'টো তেতিয়া দি দিম আৰু এইফালে পুৰা দি দিয়া হৈছে দেখিছে নহয় কি দিয়া আছে এইকেইটা এইকেইটা খাবা আৰু আজি ভিডিঅ'ত দেখা নিচিনা হ'বনে জানো দেই তো আমি ট্ৰাই কৰোঁ আৰু এইখিনি হ'ল পুৰা মানে তেল লগত চাল হয় দেই গাইছ চাব
কৃষ্ণ আমি কি কৰি আছোঁ আমি মানে কথা পাতি থকা নাই ছোৱালীজনীৰ কথা পাতি নেচিয়াত কাইলৈ গৈ আছোঁ নেচিয়াখন বহুত বিউটিফুল হৈ আছে পুৰা ধুনীয়া হৈ আছে দেখি পাব তাৰ মাজতো মানে পুৰা ভাওনাও চলি আছে তাৰ বিষয়ে আমি কাইলৈ গৈ অলপ জনাই আছোঁ এইফালে পুৰা আমাৰ আজি কি হয় খাবলৈ চাই থাকোঁ চ' এইফালে আমাৰ এইটো কি বুলি কয় যোনটো আমাৰ কি মছলা আছিলে এইটো এইটো আমাৰ লোকেল মছলা আমি নিজে তৈয়াৰ কৰা হয় এইটো কালাৰ মছলা আমাৰ কালাৰ মছলাটো যোনটো আমি নিজে তৈয়াৰী কৰোঁ মানে আৰু আমাৰ কৃষ্ণ ভাগৰ যোনবিলাক এইবিলাক আছিলে হাতীয়া চাতীয়া এইবিলাক আজি নাই নেকি আজি বন্ধ কৰা আছে যিহেতু আমি আজি ভাড়া পইচা খানাটো খামতো এইফালে হৈ আছে খানা আমি পুৰা খাম ধুনীয়া টেষ্টিকে আজি মানে খাবলৈ মন গৈ আছে ভিডিঅ' এটা দেখিলেও ল'ব লাগিব গোটেইকেইটা পুৰা ফ'কাছ অন দিছ নে কি একবাৰ দেখাই দিওঁ কি হৈ আছে কালাৰটো উঠিব লাহেকৈ এতিয়া উঠিব পৰা নাই মানে এইফালে কালাৰ মছলা ৰেডি কৰি আছে আমাৰ মাছৰ চেফ আৰু ইয়াৰ হেয়াৰ কাটটো কেনেকুৱা লাগিছে কৈ দিব হা এই মানে আমাক বাৰে বাৰে সুধি থাকে যে চুলিখিনি কেনেকুৱা লাগিছে চুলিখিনি কেনেকুৱা লাগিছে মই বিচাৰক হিচাপে ইয়াৰ চুলিখিনি 10ৰ ভিতৰত 5 নম্বৰ পৰা 7 দিছোঁ চ' মানে তোমালোকে কৈ দিবা আপোনালোকে মানে চুলিখিনি কেনেকুৱা হৈছে হা আমাকে সুধি বৰ খুৱাই দিছে মানে বৰ মানে পগলা হৈ গ'লো যিটো সুধে দিনত 10 বাৰ বেছিয়ে সুধে চুলিখিনি কেনেকুৱা লাগিছে চ' আপোনালোকে কৈ দিব নতুন পথেৰে উঠিছিল চ' এইফালে আমাৰ কালাৰ মছলা পূৰা দি দিয়া হৈছে যোনটো আমি নিজে তৈয়াৰী কৰোঁ মানে আমি নিজে বনাওঁ এতিয়া কালাৰটো চাব কেনেকুৱা চেঞ্জ হৈ যাব চুটকিত সেইটোৱে মানে পাৱাৰটো ঠিক ইয়াত পানী নিদিয়ে কেনেকৈ গ্ৰেভি কৰি দেখিছে ন বহুত মানে তেল আছিলে ন পুৰা তেল পানীখিনি অকণমান মিলাব লাগিব মছলাখিনি পানী দিয়া আছে নাই সেইখিনি অলপ মানে মই ইমান নাজানো খাবলৈ জানো আমি দুটাই ন কৃষ্ণ মই এই আমাৰ মাছ আছিলে ধুনীয়াকৈ বনাই থাকে আমি খাই থাকোঁ এইফালে এতিয়া আলু অলপ দিবলৈ আছে হৈ যাব এইফালে দালি আছে ভাত অ'কে হৈ গ'ল খোৱাতে নাখাম আপোনালোক গম পাইছেনে চ' গাইজ এইফালে আমাৰ চিকেন পূৰা ৰেডি হৈ গৈছে দেখিছে নহয় পূৰা বুল কৰি আছে গোন্ধটো চাগে আপোনালোকে পাইছে লৈ লওঁ এক চাট আৰু এইফালে আমাৰ দালি ভাত লৈ গ'ল আমি চাওঁ এতিয়া কেনেকৈ খাওঁ দেই মানে টেষ্টটো কেনেকুৱা হয় নেকি চেক কৰি থাওক নেকি মজা আমাৰ মাষ্টাৰ চেফ কিমান টাইম লাগিব হে অল টোটেল ক্লিয়াৰ চাওঁ একবাৰ ৰখাই দিওঁ গোন্ধ চোন্ধ পোৱাই দিওঁ চবকে ধুনীয়া হৈ আছে উতলি আছে এইফালে আমাৰ দালো হৈ গ'ল নেকি খাব লাগে এতিয়া ইয়া কৃষ্ণ য়েছ খাব লাগে সময় হৈ গ'ল ঠিক চ' গাইজ ফাইনেলি আমি এতিয়া ধুনীয়াকৈ আমাৰ আজি বনোৱা ৰেচিপিটো খাবলৈ লৈছোঁ দেই গেছ এইফালে আমাৰ ধুনীয়া চব পূৰা বাই মেলি দিলে চ' এতিয়া খাই লওঁ কি হয় কি নহয় তোমালোকে চাবা তাৰপৰা কৃষ্ণই প্ৰথম বাইট দিব আজি কেলে কি ইয়াক দেখিছোঁ সি সানিলেই চ' কৃষ্ণ দি দিয়া চাওঁ বাইট মানে কি আৰু প্ৰথম খাবই লাগে আৰু ইয়া ষ্টাৰ্ট ইট জলদি এইফালে আমাৰ মাছৰ চেফে লৈ আছে একদম দেখিছে নহয় এইকেইটা লেগপিচটা বাক্কা মাৰি দিয়া লেগপিচ নাই এইকেইটা একদম টিপ ন মই একদম প্ৰথম এইটোকে ধৰিছোঁ খাই আছোঁ ফাৰ্ষ্টত হা ট্ৰাই কৰিব ট্ৰাই মজা লৈ তুমি খোৱা মজা আছে সুন্দৰ হৈছে চ' গাইজ চবেই এইটো ৰেচিপি ট্ৰাই কৰিব ভাতটো খাই লওঁ আৰু ভিডিঅ' আহি থাকিব কাইলৈ ঘৰলৈ যাম লেচিয়াত ভিডিঅ' বনাই আছোঁ চবে পাই যাব আজি কাৰণে ইমানে যদি চাই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ দেই বাই বাই